নমস্কাৰ মই পৰিস্মিতাই আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ সকলোকে স্বাগতম জনাইছো। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আমাৰ এই চেনেলত আলোচনা কৰা হয়। আজি 15 মাৰ্চৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ ভিডিঅ'টোত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ভিডিঅ'টোৰ তলত লিংকসমূহ দিয়া আছে, চাই ল'ব পাৰিব। গতিকে বলক পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি আমাৰ প্ৰথম প্ৰশ্নত আছে কোন দেশত বিশেষ অলিম্পিক বিশ্ব খেল 2019 আৰম্ভ কৰে? চাৰিটা অপচন দিয়া আছে। অপচন এ সৌদি আৰব, বি UAE, চি কাটাৰ আৰু ডি ৰুছ। শুদ্ধ উত্তৰটো হ'ল অপচন বি UAE। বিশেষ অলিম্পিক বিশ্ব খেল 2019ত সংযুক্ত আৰব ইমিৰেটৰ 14 মাৰ্চৰ পৰা 21 মাৰ্চলৈ 200খন দেশে ভাগ লয়। 7 দিনলৈ আৰম্ভ হোৱা এই খেলত 24 বিধ অলিম্পিক খেলৰ 7,500 এথলেটিক্সে ভাগ লয়। দ্বিতীয় প্ৰশ্নত আছে ভাৰত আৰু কোন দেশৰ মাজত 6 বিধ পৰমাণু মিছাইল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে? চাৰিটা অপচন দিয়া আছে। অপচন এ আমেৰিকা, বি ৰুছ, চি জাপান আৰু ডি চীন। শুদ্ধ উত্তৰটো হ'ল অপচন এ আমেৰিকা। ভাৰত আমেৰিকাৰ সামৰিক সুৰক্ষাৰ বাবে ভাৰতবৰ্ষত 6 বিধ আমেৰিকান পৰমাণু মিছাইল স্থাপনৰ সিদ্ধান্ত লোৱা হয়। 3 নম্বৰ প্ৰশ্নত আছে ডুৰ ষ্টেপ সেৱা কোন বেংকে আৰম্ভ কৰে? চাৰিটা অপচন দিয়া আছে। অপচন এ SBI, বি BOB, চি এক্সিছ বেংক আৰু ডি BOI। শুদ্ধ উত্তৰটো হ'ল অপচন এ SBI। ভাৰতীয় ষ্টেট বেংকে ডুৰ ষ্টেপ সেৱা আৰম্ভ কৰে। এই সেৱাৰ যোগেদি 70 বছৰতকৈ অধিক বয়সীয়াল লোকসকলে ঘৰতে এই বেংক সেৱা লাভ কৰিব পাৰিব। 4 নম্বৰ প্ৰশ্নত আছে আমেৰিকা সৈন্যবল আৰু ভাৰতীয় সুৰক্ষা গাৰ্ড সংযুক্ত অভ্যাস ক'ত অনুষ্ঠিত হ'ব? চাৰিটা অপচন দিয়া আছে। অপচন এ বেংগলোৰ, বি পোখৰাণ, চি গুৱাহাটী আৰু ডি হায়দৰাবাদ। শুদ্ধ উত্তৰটো হ'ল অপচন ডি হায়দৰাবাদ। ভাৰতবৰ্ষৰ হায়দৰাবাদ চহৰত ভাৰতীয় সুৰক্ষা গাৰ্ড আৰু আমেৰিকা সৈন্যবলৰ মাজত সংযুক্ত অভ্যাস অনুষ্ঠিত হ'ব। ইয়াৰ মূল লক্ষ্য হ'ল যিকোনো জৰুৰীকালীন পৰিস্থিতি সন্মুখীন হোৱা আৰু কাৰুকাৰ্যসমূহ সুচাৰুৰূপে পালন কৰা। 5 নম্বৰ প্ৰশ্নত আছে LICৰ নতুন চেয়াৰমেন হিচাপে কাক নিযুক্তি দিয়ে? চাৰিটা অপচন হ'ল অপচন এ মনোজ কুমাৰ, বি দীনেশ মোহন, চি RG ৰায় আৰু ডি MR কুমাৰ। শুদ্ধ উত্তৰটো হ'ল অপচন ডি MR কুমাৰ। MR কুমাৰক ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICৰ চেয়াৰমেন হিচাপে 5 বছৰলৈ নিয়োগ কৰা হয়। 6 নম্বৰ প্ৰশ্নত আছে বিশ্ব কিডনী দিৱস কোন তাৰিখে পালন কৰা হয়? চাৰিটা অপচন হ'ল অপচন এ 13 মাৰ্চ, বি 12 মাৰ্চ, চি 14 মাৰ্চ আৰু ডি 11 মাৰ্চ। শুদ্ধ উত্তৰটো হ'ল অপচন চি 14 মাৰ্চ। 14 মাৰ্চত বিশ্ব কিডনী দিৱস পালন কৰা হয়। কিডনী সম্বন্ধীয় যিমানবোৰ ৰোগ সজাগতা বৃদ্ধি কৰি কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি তাৰ বাবে প্ৰতি বছৰে বিশ্ব কিডনী দিৱস পালন কৰা হয়। এই বছৰ বিশ্ব কিডনী দিৱসৰ মুখ্য থিমটো হ'ল কিডনী হেল্থ ফৰ এভৰিৱান এভৰিৱেৰ। 7 নম্বৰ প্ৰশ্নত আছে এদিনীয়া ক্ৰিকেটত দ্ৰুতগতিত 800 ৰান কৰা খেলুৱৈ কোন? চাৰিটা অপচন হ'ল অপচন এ ৰোহিত শৰ্মা, বি বিৰাট কোহলি, চি MS ধোনী আৰু ডি বীৰেন্দ্ৰ সেহৱাগ। শুদ্ধ উত্তৰটো হ'ল অপচন এ ৰোহিত শৰ্মা। দিল্লীত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাই 8000 ৰান কৰা তৃতীয় খেলুৱৈ। 8 নম্বৰ প্ৰশ্নত আছে বুনিয়াদী পুনৰ্গঠন কৰিবলৈ ভাৰতে কাৰ লগত বুজাবুজি কৰে? চাৰিটা অপচন হ'ল অপচন এ ৰুছ, বি নেপাল, চি জাপান আৰু ডি বাংলাদেশ। শুদ্ধ উত্তৰটো হ'ল অপচন বি নেপাল। ভাৰতবৰ্ষই নেপালৰ লগত বুনিয়াদী পুনৰ্গঠন কৰিবলৈ বুজাবুজি কৰে। 9 নম্বৰ প্ৰশ্নত আছে হিন্দী সাহিত্যত কাক ব্যাস সন্মানেৰে সন্মানিত কৰে? চাৰিটা অপচন হ'ল অপচন এ লীলাধৰ জাগুৰি, বি ৰত্নমালা ঝা, চি সুনীতা জৈন আৰু ডি কমল কিশোৰ গোৱেংকা। শুদ্ধ উত্তৰটো হ'ল অপচন এ লীলাধৰ জাগুৰি।
হিন্দী সাহিত্য জগতৰ বিশেষ সাহিত্যকাৰ লীলাধৰ জাগুৰীক তেওঁ কাব্য সংগ্ৰহ জিতনে লোক উতনে প্ৰেম নামৰ গ্ৰন্থখনৰ বাবে ব্যাস সন্মানেৰে সন্মানিত কৰে। এতিয়া আহিছোঁ শেষৰটি প্ৰশ্নলৈ। প্ৰশ্নটোত আছে বিশ্ব ষষ্ঠ উৰ্দু সন্মিলন ক'ত আয়োজিত কৰিব? চাৰিটা অপশ্যন হ'ল অপশ্যন এ মুম্বাই, বি নতুন দিল্লী, চি লক্ষ্ণৌ আৰু ডি ভূপাল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নতুন দিল্লী। নতুন দিল্লীত বিশ্ব ষষ্ঠ উৰ্দু সন্মিলন আয়োজিত হ'ব। চুবুৰীয়া ৰাজ্য পাকিস্তানক বাদ দি প্ৰায় 15খন দেশে ইয়াত ভাগ ল'ব। বন্ধুসকল, আজি ভিডিঅ'ত ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।